এই কৃষ্ণচূড়া গছজোপা মই মোৰ বাৰ্থডেত ৰুইছিলোঁ এবাৰ 2017-18 মানত ৰোৱা মোৰ বাৰ্থডেত ৰুইছিলোঁ আৰু এতিয়া বহুত ধুনীয়াকৈ ডাঙৰ হৈছিল গছডাল। কিন্তু মই ভাবিলোঁ যে ঘৰৰ ওচৰৰ গছ, গতিকে বেছি ওখ হ'লে প্ৰব্লেম হৈ যাব, পিছত ধুমুহা বতাহ চতাহ বৰষুণ আহিলে অকস্মাত যদি ডাল চাল ভাঙি ঘৰৰ ওপৰত পৰি যায়। সেইকাৰণে ভাবিলোঁ গছডাল অলপ চাপৰ কৰি ৰাখোঁ, বেছি ওখ হ'বলৈ নিদিওঁ। সেইকাৰণে মই কেইদিনমান আগত ডাল চাল কাটি গোটেই আগটো কাটি দিলোঁ। এতিয়া চাপৰ কৰি ৰাখিম বুলি ভাবিছোঁ। চাপৰ মানে এতিয়াও বাৰু যথেষ্টখিনি ওখ হৈছেই, কিন্তু তথাপিও। আৰু সেই ডালকেইটা মই ইয়াত পেলাই থৈ দিছিলোঁ। এতিয়া ইয়াৰ পৰা বৰ ধুনীয়া গজালি ওলাইছে, পোখা ওলাইছে। তাকে ভাবিছোঁ এইকেইটা আজি ৰোওঁ নেকি। এইকেইটা ডাল মই সেইদিনা কাটি থৈ দিছিলোঁ সেই কৃষ্ণচূড়া গছডালৰ পৰা। এতিয়া কি ধুনীয়া পোখা আহিছে, ভাবিছোঁ ৰুই থৈ দিওঁ। সাধাৰণতে কৃষ্ণচূড়া গছটো এনেই ডাল ৰুলে নহয়, ডাল ৰুলেও গ্ৰাফ্ট কৰি নাৰ্চাৰীত যিটো কৰে সেইটো বেলেগ হিচাপ। মোৰ বাটৰ সেইডাল ডালেই ৰুইছিলোঁ, কিন্তু ডাল মই ডাইৰেক্ট এনেকুৱাকৈ কাটি গোজ মৰা নহয়, মানে সেইডাল তাত গ্ৰাফ্ট কৰিছিল নাৰ্চাৰীৰ পৰা আনি ৰোৱা। কিন্তু ইয়াত কাটি থৈ দিওঁতে বৰ ধুনীয়াকৈ দেখোন পোখা আহিছে। গতিকে কি ঠিক হ'বও পাৰে, সেইকাৰণে ৰুই চাওঁ। আৰু এইকেইটা এনেকৈ ৰুই থওঁ বুলি ভাবিছোঁ, এনেকৈ ৰোৱাতকৈ। কাৰণ গোজ যিহেতু কৃষ্ণচূড়া নহয় মই জনাত, গ্ৰাফ্ট কৰিলে বেলেগ কথা, সেইটো এটা বিজ্ঞানসন্মত পদ্ধতি থাকে। ভাবিছোঁ মাটিত গাঁতটো খান্দি এনেকৈ থ'ম, এইখিনি থিয় কৰি দিম। ঠিক তেনেকৈ এইটো এটা হৈ যাব লাগে, ট্ৰাই কৰি চাওঁ হয়নে নহয়। আৰু এটা আৰু এইটো বাৰু এনেকৈ মাৰি চাম, কি হয় চাই লওঁ। হ'লে হ'ব, নহ'লে নাই। এনেও কৃষ্ণচূড়া গছ মই বহুত ৰুইছোঁ আৰু মোৰ ফেভাৰেট গছ এইটো। আহক, এতিয়া মই গছ ৰুই জেগা নোহোৱাই কৰিছোঁ গছ ৰুবৰ কাৰণে। চাই লওঁ এতিয়া ক'ত জেগা আছে। গোটেই চাৰিওফালে গছ এইবিলাক ৰুই থোৱাই আছে। চাই লওঁ। এইটো কাঞ্চনৰ পুলি, সেইদিনা ৰুইছিলোঁ কাঞ্চন ফুলৰ। হা, ঠিক মই গছপুলিকেইটা ৰুই থাকোঁতেই আমাৰ বিখ্যাত ইহঁত দুটা আহি গ'ল। ব'ল একবাৰ মৃন্ময়ৰ ওচৰৰ পৰা আহোঁ, আমাৰ লক্ষীমালাৰ ওচৰৰ পৰা। এই লক্ষীৰ ওচৰৰ পৰা মানে কি মৃন্ময়ৰ ওচৰৰ পৰা আহোঁ। মোৰ প্লেন বেলেগ আছিল, কিন্তু সেইখিনি কৰিম আহি। বেছি দেৰিটো নকৰা, আমাৰ জাংলিয়ে ৰাইড কৰি আছে। ক'ৰবাত পৰিল মোৰ, ঘূৰা ক'ৰবাত এটাই পষ্টি কৰোঁ সেইখিনিতে লৈ আহোঁতে নহ'লে মোৰ পালে এৰি আহিলোঁ। গছ ৰুই থাকোঁতে চাগে ক'ৰবাত পৰিলে, সেইটো লৈ লওঁ। ঐ পাইছোঁ, ঐ পাই গ'লোঁ। এয়া তাৰ পৰা আহি মই কালি ব্লগটো এডিট কৰিব আছে, সেইটো কৰিব লাগিব। তাৰপিছত ডাবিং এটা আছে, সেইটো মাৰিব লাগিব। তাৰপৰা গা ধুব লাগিব, ধুই আকৌ ৰাতি ৰিহানৰ ষ্টুডিঅ'ত যাব লাগিব।
ওচৰতে আহিছোঁ আৰু এয়া আমি আহি পালোঁ লক্ষীক বহুত দিনৰ মূৰত লগ পাইছোঁ চাফা দেখা আছে ন গা ধুইছে নেকি আজি এইটো আমাৰ লক্ষী কালি তৰাক দেখা পাইছিল আজি লক্ষীক দেখা পালে আপোনালোকক আৰু লক্ষীৰ ওচৰত এইবাৰ যদি কাজিৰঙাত যাওঁ লক্ষী আৰু তৰাৰ লগত এইবাৰ হিট জাৰ্ণি হ'ব এইবাৰ খালি ব্লগ নাপায় এইবাৰ চাগে লাইভ পাব গোটেই জাৰ্ণি লাইভ চেট কৰি গৈ থাকিম আপোনালোকৰ মাজৰে বহুতে হয়তো এতিয়া কমেণ্ট দিব যে হাতীটোৰ আগভৰি দুখনো কিয় বান্ধি থোৱা আছে হয়ো সুধিব বেয়া লাগে দেখা তেনেকুৱা কিন্তু খোজকাঢ়িব পৰাকৈ থাকে কিন্তু খোজকেইটা বহুত দীঘলকৈ দিব নোৱাৰে তেনেকৈ বান্ধি থ'লে আৰু যেতিয়া ওপৰত মাউথটো নাথাকে তেতিয়া তেনেকৈ বান্ধি থয় যাতে হাতীটো ঘপকৈ ইফাল সিফাল যাব নোৱাৰে বা কণ্ট্ৰল কৰিব পাৰে অকস্মাত হাতী জীৱ বস্তুটো অকস্মাত খং উঠি যাব পাৰে মানুহ দুনুহ ওচৰত থাকিব কাৰোবাৰ ফালে যদি কিবা হেৰি হৈ যায় বা কাৰোবাৰ খেতিতে গুচি যায় তেতিয়া কণ্ট্ৰল কৰিব নোৱাৰিব নহয় মাউথটো ওপৰত নাথাকিলে বহুতে আকৌ মোৰ ব্লগত হাতী দেখা পালে তৰা নেকি বুলি সোধে আজি এইটো লক্ষীমালা তৰা হাইৱেত আৰু বিখ্যাত আহিছিলোঁ টাউন ফুৰিব গৈছে কি খাব মাৰিব আপেল কমলা আম যি পায় কি বাইকত উঠিবি মনে মনে পলামা ই উঠিল দেখি জেৰিয়ে ৰখাবলৈ ক'ত ৰৈ আছে চা নাই মোৰ কিবা এইখিনিত থাকি ভাল পোৱা নাই আকৌ ফুৰি আহিবা ভৰিখন ছুটি থোৱাই আছে তাৰপিছতো হে গাঁতাত পৰি আছে ইফালে একো দেখাই নাই কি ধুনীয়া সেউজীয়া গোটেই গ্ৰাছলেণ্ড এটা ধুনীয়া আমাৰ ইয়াতো বৰ ধুনীয়া ধুনীয়া জেগা আছে গাঁৱৰ মাজতে কিন্তু এতিয়া যাওঁ আমি অ লক্ষী বাই বাই লক্ষী গেলি অকলে অকলে যায় এই যাওঁ ব'ল ফোনত এভেইলেবল হ'ব মানুহ বহুত ফোন কৰি আছিলোঁ মই ইয়াক নাপাই ফালে आ गया मेरा घर যে পিছে ক'ত যাবি যাম ঘৰত যাম মই ঐ জাংলি তোক মই গধূলি লৈ আহিম ৰাতি ৰাতি দিছোঁ বাই বাই বস্তু ৰুবি যা গছ ৰোৱা হৈ গ'ল ঘপকৈ কাম কৰি থাকোঁতে ইহঁত আহি ওলাইছিল বাকীখিনি গমেই পাই লক্ষীৰ ওচৰত গ'লোঁ বহুত দিন যোৱা নাছিলোঁ কামো আছে কালিৰ ব্লগটো এডিট কৰাই নাই সেইটো এডিট কৰোঁ আকৌ ৰাতি কিবা প্লেন আছে ইয়াক আনিব যাব লাগিব মোক গধূলি বাকী চাই থাকক কেতিয়াৰ পৰা এনেকুৱা ডেইলি ব্লগে পাব গাইজ গা ধুই আহিলোঁ গা ধুই আহি এতিয়া কালিৰ ব্লগটো এডিট কৰিব বহিছোঁ কিন্তু প্ৰব্লেম আইফোনত শ্বুট কৰিছিলোঁ এতিয়া আইফোনৰ বস্তু এইটো কম্পিউটাৰত নাযায় কাৰণ মোৰটো উইণ্ড'জ হয় গতিকে তাত নাযায় কিছুমান সুবিধা আছে বাৰু আইটিউনছৰ পৰা সেনেকৈ নিব পাৰি কিন্তু তাৰ কাৰণে লাইটনিং কেবলৰ ইফালে USB লাগে যাতে মই লেপটপত কানেক্ট কৰিব পাৰোঁ কিন্তু মোৰ লাইটনিং কেবলডালৰ এফালে C টাইপ চ' মোৰ লেপটপত সেইটো কানেক্ট কৰাৰ কোনো সুবিধা নাই তাৰ উপৰিও এয়াৰড্ৰইড বুলি এটা বস্তু আছে সেইটো কানেক্ট কৰি ইয়াতো সেই চেম ৱাইফাই আণ্ডাৰত মোবাইলটো আৰু লেপটপটো কানেক্ট কৰি তাত সেইকেইটা শ্বট ল'ব পাৰি কিন্তু সেইকেইটা ডাউনলোড কৰি ল'ব লাগে আকৌ ইণ্টাৰনেট লাগে কিবা বহুত ঝামেলা সেইকাৰণে এই এণ্ড্ৰইডটোত লৈ লওঁ জেণ্ডাৰত আইফোনৰ পৰা এণ্ড্ৰইড জেণ্ডাৰ হৈ যায় এতিয়া কালিৰ শ্বটকেইটা গোটেইকেইটা আইফোনটোত আছে এতিয়া সেই আইফোনটোৰ পৰা ইয়াত জেণ্ডাৰে এইটো ফোনত ল'ম আকৌ এইটো ফোনৰ পৰা লেপটপত দি দিম কাৰণ এইটো এণ্ড্ৰইড এইটোৰ লগত এইটো আৰামছে ডাটা কেবলেৰে কানেক্ট হৈ যায় USB কেবলেৰে গতিকে শ্বটকেইটা আনি এতিয়া ইয়াত কপি কৰি লওঁ কম্পিউটাৰত লৈ পেলাই তাত এডিটখিনি কৰোঁ
এতিয়া প্ৰায় গধূলি 6 মান বাজিলে আৰু তেতিয়ালৈ এডিটিং কৰিয়ে আছোঁ আৰু লাষ্ট ফ্ৰেমটোৰ কাম আছে আৰু অলপমান বেছি নাই আৰু এইখিনি এতিয়া নকৰোঁ এইখিনি মই ৰাতি কৰিম এতিয়া একদম ইচ্ছা যোৱা নাই দিনটো কৰিলোঁ আপোনালোকে গমে পায় ৰেষ্টে লোৱা নাই আজি শুই উঠিয়ে এইবিলাক ভাত খাই গছ পুলি ৰুলোঁ আৰু গছ চছ ৰুয়ে ওলাই গ'লোঁ তাত সেইটোত বাৰু ইমান ভাগৰ লগা নাই এনে ফুৰিব যোৱাৰ নিচিনাই হ'ল তথাপি তাৰ পৰা আহি পাই আকৌ আধা থকা গছ পুলিকেইটা ৰুলোঁ ৰুই আকৌ কামত গা ধুলোঁ গা ধুই কামত বহিলোঁ একদম ৰেষ্টেই পোৱা নাই মই গতিকে অলপমান এতিয়া 1 ঘণ্টামান ৰেষ্ট লওঁ আৰু মোৰ মানে লেপটপটো আপগ্ৰেড কৰিব বিৰাট প্ৰয়োজন হৈছে মানে এই লেপটপটোৱে ইমান লোড ল'ব নোৱাৰে আৰু সেইকাৰণে বহুত শ্ল' হৈছে মোৰ সেইকাৰণে বহুত টাইম লাগিলে এনেইতো ইমান টাইম মোৰ এডিটিংটো হৈ গ'লহেঁতেন চ' বিৰাট প্ৰয়োজন হৈছে কম্পিউটাৰটো আপগ্ৰেড কৰাৰ ভাবি আছোঁ কিন্তু পইচা পাতি নাই নহয় চ' তাতে ক'ভিডৰ কাৰণে ক'তো যাব পৰা নাই সেইকাৰণে ভাল ব্লগো হোৱা নাই সেইকাৰণে ভাবিছোঁ ৰেগুলাৰ ব্লগ কৰিম ডেইলি ব্লগ কৰিম সেইকাৰণে আজি এইটো 3 নম্বৰ ব্লগটো কৰি আছোঁ কণ্টিনিউৱাছলি কিবাকৈ পাৰিলে পিচিটো যেনেকৈ নহওক আপগ্ৰেড কৰিব লাগে উপায় নাই ইমান শ্ল' হৈছে আপোনালোকে ভাবক তেতিয়াৰ পৰা বহিছোঁ এতিয়ালৈ সেই আছে কাম বাকী ইমান টাইম শেষ হৈ যাব লাগিছিল গোটেইকেইটা ফ্ৰেম ৰেণ্ডাৰ মাৰি থাকিব লাগে এতিয়াও এটা ৰেণ্ডাৰিং চলি আছে বিৰাট দিগদাৰ আৰু মানে মই আইফোনত এডিট কৰিব পাৰি চবেই কয় ভাল মোবাইলতে এডিট কৰিব পাৰা দেখোন বুলি কয় লগৰকেইটাই আইমভিত পাৰি আইমভি বুলি এটা ছফ্টৱেৰ এটা ইনবিল্ট থাকে মোবাইলটোৰ লগত তাত মই এডিট কৰি চালোঁ এডিট কৰিব খুব ধুনীয়া ৰেণ্ডাৰ চেণ্ডাৰ কৰিব নালাগে আৰু কণ্টিনিউৱাছলি শ্বৰ্টকেইটা এটাৰ পিছত এটাকে লৈ লয় মানে ব্লগৰ কাৰণে বিৰাট ভাল মানে যোনটো শ্বৰ্ট আগত লোৱা হৈছে সেইটো আগত অট'মেটিকলি ট্ৰেকত আহি যায় কিন্তু মেইন প্ৰব্লেম হ'ল তাত মিউজিক ইনক্লুড কৰাত মানে বেকগ্ৰাউণ্ড মিউজিকটো আপুনি যিটো দিব সেইটো মানে আপুনি যোনখিনি জেগাত ইচ্ছা সেইখিনি দিব পাৰে কিন্তু যোনখিনি জেগাত মিউজিকটোৰ যোনখিনি অংশ দিব ইচ্ছা কৰে এতিয়া বুজি পাইছে নাই মই গম পোৱা নাই দেখাই দিব পাৰিম মই মানে মিউজিকটোৰ বোলে মই মাজৰ পৰা এই 3 মিনিট 20 ছেকেণ্ডৰ পৰা 3 মিনিট 30 ছেকেণ্ডলৈ এই 10 ছেকেণ্ড মিউজিক মোক এইখিনি জেগাত লাগে সেইটো আপুনি তাত চিলেক্ট কৰিব নোৱাৰে যদি পাৰেও মই নাজানো মই এতিয়া বহুতবাৰ ট্ৰাই কৰিলোঁ ইউটিউব চালোঁ কিন্তু মই পৰা নাই যদি কোনোবাই আইফোনত আইমভিত এডিট কৰে মোক কমেণ্টত জনাওকচোন কেনেকৈ মিউজিকটো মই নিজৰ ইচ্ছামতে কাষ্টমাইজ কৰি লগাব পাৰিম তেতিয়াহ'লে মোৰ বহুতখিনি সুবিধা হৈ যাব মানে লেপটপটোত একদমেই কাম কৰিব নোৱাৰা অৱস্থা হৈ গৈছে মোৰ লোড ল'ব নোৱাৰা হৈছে এইফালে এইবিলাক চব 4K শ্বট আগতে লৈছিলে কথা নাই আগতে ইমান কোৱালিটি ভাল নাছিলে বা কেমেৰা শ্বটো লৈ লয় কিন্তু 4K ৰেকৰ্ডিং কৰা কেইটাত একদম এইটো কাম নকৰা হৈ যায় চ' যদি কোনোবাই আইমভিত এডিট কৰে মোক কমেণ্টত গোটেইখিনি মানে থুলমূলকৈ বুজাই দিবচোন মানে মিউজিকটো কেনেকুৱাকৈ কোনখিনি মই কি কৰিব পাৰিম